আজি এটা মই চেলেঞ্জ লৈ আহিছোঁ। ঘৰৰ পৰা ষ্টুডিয়াম মাৰ্কেট খোজকাঢ়ি যাম, তাৰ পৰা আকৌ ৰিটাৰ্ণ মই ঘৰত আহিম। টোটেল আপোনাৰ 7 কিলোমিটাৰমান হৈ যাব। ভাগৰ লাগিছে দেই, সেইকাৰণে কথা মোৰ আটকি আহি আছে, কিন্তু বহুত ভাগৰ লাগিছে। কিন্তু মই ৰখিম বুলি কৈছিলোঁ, মই ৰেষ্ট ল'ম বুলি কৈছিলোঁ, ৰেষ্ট লোৱা নাই, কণ্টিনিউ কৰি আছোঁ। চাওঁ আহোঁতে ক'ৰবাত ৰখোঁ নেকি। হাই ফ্ৰেণ্ডছ, মোৰ নতুন এটা ব্লগ লৈ আকৌ আহিলোঁ আপোনালোকৰ ওচৰত। আজি এটা মই চেলেঞ্জ লৈ আহিছোঁ। ঘৰৰ পৰা ষ্টুডিয়াম মাৰ্কেট খোজকাঢ়ি যাম, তাৰ পৰা আকৌ ৰিটাৰ্ণ মই ঘৰত আহিম। টোটেল আপোনাৰ 7 কিলোমিটাৰমান হৈ যাব। পৰা মোৰ কিবা এটা কিনিবলগীয়াও আছে, আৰু যাব পাৰোঁ নে নোৱাৰোঁ আপোনালোকে ভিডিঅ'টো মোৰ শেষলৈকে চাই থাকিব। এইটো ট্ৰেইন লাইন পাইছোঁ এতিয়া। খোজকঢ়া ভাল, অলপ খোজকাঢ়িম। ডেইলি অলপ মই ৰাতিপুৱা টাইমটো মিলাব নোৱাৰোঁ, সন্ধিয়া ডিউটিৰ পৰা আহি পেলাই টাইম অলপ উলিয়াই পেলাই মই মিনিমাম 5 কিলোমিটাৰ বা 2-3 কিলোমিটাৰ যিমানখিনি পাৰোঁ খোজকাঢ়িব চেষ্টা কৰিম। এতিয়া পালোঁ খাগৰিজান কলেজ, এতিয়া পালোঁ কাটমেল চাৰিআলি, আৰু মই পুলিচ ৰিজাৰ্ভ দি গৈ আছোঁ। এতিয়া একদম পুলিচ ৰিজাৰ্ভ দি চিধা যাম, একদম ষ্টুডিয়াম মাৰ্কেট ওলাম গৈ পেলাই। যাবলৈ চেষ্টা কৰি আছোঁ, কিমানখিনি পাৰোঁ নাজানো, যিমানখিনি পাৰোঁ গৈ থাকিম আৰু আপোনালোকক দেখুৱাই গৈ থাকিম, আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ কিন্তু চাই থাকিব। SP বাংলা হয়। পালোঁ পুলিচ ৰিজাৰ্ভ পাৰ হৈছোঁ। এয়া পুলিচ ফিল্ড পাই গ'লোঁ, আৰু অলপ দূৰ গ'লে মই চাৰ্কিট হাউচ পাম। ভাগৰো লাগিছে, কিন্তু চেষ্টা কৰিম কিমানখিনিলৈকে যাব পাৰোঁ। নগাঁও জেল পাই গ'লোঁ, কমলা দেৱী ভৱন, আৰু 2 কিলোমিটাৰমান আছে চাগে। ভাগৰ লাগিছে কিন্তু দেই বহুত, অলপ মই ৰখিব লাগিব, তাৰপিছত আকৌ কণ্টিনিউ কৰিম। নগাঁও চাৰ্কিট হাউচ, এই ধৰক শ্ৰীমন্ত শংকৰদেৱ সংঘ পালোঁ। এতিয়া মই কোৰ্ট পাম, সেইখন কোৰ্ট ওচৰতে আছোঁ কোৰ্টৰ। এইটো চাওক নেহৰুবালি পাই গ'লোঁ। নেহৰুবালি লাষ্ট গেট হয়, আৰু অলপ দূৰ গ'লে আৰু 1.5 কিলোমিটাৰমান আছে মোৰ য'ত যাম। আৰু ভাগৰ লাগিছে দেই, সেইকাৰণে কথা মোৰ আটকি আহি আছে, কিন্তু বহুত ভাগৰ লাগিছে। কিন্তু মই ৰখিম বুলি কৈছিলোঁ, মই ৰেষ্ট ল'ম বুলি কৈছিলোঁ, ৰেষ্ট লোৱা নাই, কণ্টিনিউ কৰি আছোঁ। চাওঁ আহোঁতে ক'ৰবাত ৰখোঁ নেকি। এয়া NRL হয়, নগাঁও NRL নখোৱা চাই গ'লোঁ। বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰ হ'বলৈ যে মন যাত্ৰা হেঁপাহিছিল দেখা। বেছি নাই আৰু অলপ আছে, পাই গ'লোঁ মই। যাত্ৰা শিখৰৰে হেঁপাহি অনুমান, আৰু ফাইনেলি আহি পাই গ'লোঁ মই। দোকানখন এইখনে হয়। কি কিনিব আহিছোঁ মই আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব আপোনালোকে। মাইকহে কিনিব আহিছোঁ, মানে মাইক বহুত দৰকাৰ হৈ আছে মোৰ। এটা আছে, এইটো মোৰ ইমান এটা মানে পচন্দ হোৱা নাই, ভইচ কোৱালিটি ইমান ভাল নহয়। মই আহিলোঁ আপোনালোকৰ দোকানখনৰ নাম কি? বাবলু এম্পৰিয়াম। এইটো জয়শ্ৰী হলৰ ওচৰতে, আদিত্যৰ ওচৰত, একদম সন্মুখতে আছে। এইটো মাইকটো নাপালোঁ, এইটো মানে মোৰ মোবাইলত ছাপোৰ্ট নহয়,
আৰু মই যোনটো মোৰ মোবাইলত ছাপোৰ্ট হ'ব সেইটো মই গুৱাহাটীৰ পৰা আনিব লাগিব। ঠিক আছে, এতিয়া আকৌ গৈ থাকোঁ আৰু অলপ গ'লে নগাঁও কলেজ পাম মই এতিয়া। এখন নগাঁও কলেজ আৰু নগাঁও কলেজৰ ফুটপাথৰ ওপৰেদি খোজকাঢ়ি গৈ আছোঁ। কিন্তু খোজকাঢ়ি বেয়া লগা নাই, ভালেই লাগি আছে। মই ৰখিম ৰখিম কৈ কিন্তু নৰখিলোঁ, খোজকাঢ়িয়ে আছোঁ। ভাগৰ লাগে, কাৰণ সেই দোকানখনত অলপ টাইম মই ৰখি দিলোঁ, ভাগৰটো গুচি গ'ল। আৰু এতিয়া এইকাৰণে কণ্টিনিউ আকৌ খোজকাঢ়িব পাৰি আছোঁ। খোজকাঢ়ি আহি বৰ বজাৰে পাই গ'লোঁ মই এতিয়া। RD ওচৰত পাই গ'লোঁ আৰু মোৰ লগৰ ল'ৰা এখন দোকান আছে, তাৰ ওচৰত গৈ অলপ টাইম ৰখিম আৰু। জানে মনে কৰা অভিমান ভাগৰ লাগিছে, বহুত ভাগৰ লাগিছে। তাৰ ওচৰত যাওঁচোন। কি জোতা ট্ৰাই কৰি আছা নেকি তুমি? হা? আপোনালোকক কৈছিলোঁ মই খোজকাঢ়ি আহি থাকোঁতে যে মানে ভাগৰ লাগিছে, মই লগৰটোৰ দোকানত গৈ পেলাই অলপ ৰেষ্ট ল'ম আৰু ইয়াৰে দোকান, ইয়াৰ ওচৰতে আহিম বুলি কৈ আছিলোঁ। আজি জোতা কি জোতা? ভাল লাগিছে জোতা বাট। দামটো হৈছে তোৰ 1699। বেছি নহয়, বেছি নহয়, কমতে ভাল, কোম্পানীটো ভাল, কমফৰ্ট আছে। তই এতিয়া চাহ তোমাৰ ল'ব বিচাৰিছোঁ, ভাল লাগিছে। ভাল লাগিছে, ল'ব পাৰা, ল'ব পাৰা। মোৰ তইতো লৈছোঁ হয়, বগা জোতা ভাল লাগে। তইতো সেইদিনা ল'লি আছোঁ। ভাল লাগিছে, ল'ব পাৰা। ৰেষ্ট ল'লোঁ, ৰখিলোঁ আৰু তাৰ লগত অলপ ৰখি মেলি সিও দোকান বন্ধ কৰিলে। তাৰপিছত তাৰ লগত আৰু এতিয়া স্কুটি দি ঘৰত গৈ আছোঁ। বহুত খোজকাঢ়িলোঁ, কিন্তু বহুত ভাগৰো লাগিছে, সেইকাৰণে মানে আৰু খোজকাঢ়িব মন যোৱা নাই। সেইকাৰণে তাৰ লগত চাহাৰা ল'লোঁ আৰু তাৰ। যি নহওক আৰু ব্লগটো ইয়াতে মই সামৰিম। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰি জনাব। বাই বাই।